কবিতাৰ শিৰোনাম পুতাইলৈ এখন চিঠি। কবি অৱন্তী নেওগ শইকীয়া। মৰমৰ পুতাই, মৰম লবি। আজি বহুদিন হ'ল তোক কথাবোৰ কম বুলিও কোৱা হোৱা নাই। আদেশ, উপদেশ কিম্বা পৰামৰ্শ যি বুলিয়েই নাভাব কিয়, এয়া মাতৃত্বৰ দাবী অ পুতাই। জীৱনৰ উখুৰা মুখুৰা বাটত বাট বোলোতে তই উজুতি খালে মোৰ উশাহত কষ্ট হয়। তোৰ সাধাৰণ জ্বৰে মোৰ শৰীৰত সন্নিপাত জ্বৰ আনে, টোপনি সৰে। তহঁতে ভবাৰ দৰে জীৱনটো ইমান সহজ নহয় অ পুতাই। বয়স আৰু অভিজ্ঞতাপুষ্ট জ্যেষ্ঠজনৰ হাক বচন মানি চলিবি। পৰিস্থিতি আৰু পৰিৱেশৰ লগত দুৰ্বাদল যুঁজ দিয়া বয়োজ্যেষ্ঠসকল একোজন নিপুণ সৈনিক। অনিয়ন্ত্ৰিত গতিত বাইক নচলাবি। হেলমেটটো পিন্ধিবলৈ কিন্তু পাহৰি নাযাবি। পুতাই, আশাৰ ফচল ডৰাত নিতৌ উপচন সাৰ ছটিয়াবি। মোৰ ভয় হয় অ পুতাই, কিজানি কৃত্ৰিম সাৰৰ প্ৰভাৱে ফুল কোমলীয়া বীজবোৰৰ অনিষ্ট সাধন কৰে। শংকা হয় কিজানিবা অপৰিপক্ক অৱস্থাতে বীজতৰীয়া বৰলীয়া জাকে বিন্ধে। সময়ৰ কাম সময়মতে কৰিবি, নিশ্চিতভাৱে উপকৃত হবি। অনায়াসে জীৱন বাটত আগুৱাই যোৱাৰ সাহস পাবি। প্ৰতি খোজ আগবঢ়াওঁতে মা দেউতাৰ মুখখনি এবাৰ মনত পেলাবি। পুতাই, আৰু এটা কথা, অপৰূপা মল্লিকাহঁতক সহোদৰ বুলি ল'বি। সিহঁতৰ ৰূপৰ প্ৰশংসা কৰিবি, সৌন্দৰ্যখিনি জয় পৰিবলৈ নিদিবি। তই বাৰু মন কৰিছনে ফুলৰ চুপহিবোৰলৈ? এজাক উন্মাদ ভোমোৰাই সিহঁতকো ৰেহাই দিয়া নাই অ। ফুলবোৰক, ফুলৰ চুপহিবোৰক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিবি। মালিনীহঁতকো কবি, ডালে পাতে গছবোৰ জোপোহা হৈ গা গছ লুকাই থাকিলে ফুলৰ প্ৰকৃত সৌন্দৰ্য দেখা পোৱা যায়। সিহঁতে প্ৰতিবাদ কৰিলে মই কোৱা বুলি কবি। এয়া যে মাতৃত্বৰ দাবী।